হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ইজি টমেটো চচৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিটো আপোনালোকে সহজতে ঘৰতে বনাব পাৰিব আৰু সৰু ল'ৰা ছোৱালীয়ে এই টমেটো চচটো খাই বহুত ভাল পায়। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ইয়াত লগা সামগ্ৰীবোৰ মই আপোনালোকক বনাই যাওঁতে কৈ যাম। এয়া গেছত কেৰাহী এখন পাতি লৈছোঁ। এতিয়া 1 কেজি বিলাহী কেৰাহীত ঢালি দিছোঁ। বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, বেছি সৰু নকৰিলেও হ'ব। টমেটো চচটোত ধুনীয়া কালাৰ আহিবলৈ কাটি লোৱা বিট এটা ঢালি দিছোঁ। প্লেটখনত কাটি লোৱা পিঁয়াজ এটা আছে, শুকান জলকীয়া 2টা আছে, ইয়াত নহৰু 3 ফুটা আছে আৰু আদা এটুকুৰা আছে। যদি আপোনালোকে আদা নহৰু পিঁয়াজ খাই বেয়া পায়, সেইটো স্কিপ কৰিব পাৰে। এতিয়া চেনি আধা কাপ দিছোঁ। চেনি আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি ল'ব পাৰে। যদি মিঠা বেছি খাই ভাল পায় তেতিয়া 1 কাপ দি দিব, যদি কমকৈ খাই আধা কাপ দিলেও হ'ব। এয়া নিমখ 1 চামুচ দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি দিব পাৰে। এয়া নেমু 2 চামুচ দিছোঁ। মই ভিনেগাৰৰ ছাবষ্টিটিউট হিচাপে নেমু দিছোঁ। যদি আপোনালোকৰ ভিনেগাৰ থাকে ভিনেগাৰ দি দিব। এতিয়া হাতা এখনেৰে গোটেই বস্তুখিনি ভালকৈ মিহলাই ল'ম। মই জলকীয়া 2টা দিছোঁ। যদি আপোনালোকে জ্বলা বেছি খায় জ্বলা বেছিকৈ ইউজ কৰিব পাৰে। এতিয়া ঢাকোন এখন দি বিলাহীখিনি গলি নোযোৱালৈকে ভালকৈ সিজিবলৈ দিম। বিলাহীখিনি ভালকৈ সিজিবলৈ 20ৰ পৰা 30 মিনিট সময় লাগিব। এতিয়া ঢাকনিখন আঁতৰাই লৈ বিলাহীখিনি অলপ লৰাই দিম। দেখিছেনে বিলাহীখিনিত ইমান ধুনীয়া কালাৰ আহিছে। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। এয়া দেখিছেনে বিলাহীখিনি ভালকৈ সিজিছে আৰু অলপ পিছতে মোৰ টমেটো চচ ৰেডি হৈ যাব। এয়া মোৰ টমেটো চচ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। টমেটো চচটো ঠাণ্ডা হ'বলৈ মই কেৰাহীতে অলপ সময় এনেকৈ থৈ দিম। এয়া টমেটো চচ ঠাণ্ডা হৈ গ'ল। এতিয়া টমেটো চচখিনি মিক্সি জাৰ এটাত ভৰাই ল'ম। এয়া বিলাহীখিনি মিক্সি জাৰটোত ভৰাই ল'লোঁ। ব'লক বিলাহীখিনি মিক্সিত গুড়ি কৰি ল'ম। এতিয়া এয়া বাতি এটা লৈছোঁ, লগতে চাকনি এখনো লৈছোঁ। চাকনিখনত মিক্সিত গুড়ি কৰি লোৱা বিলাহীৰ পেষ্টখিনি ঢালি দিম আৰু ভালকৈ চালি ল'ম। দেখিলেনে টমেটো চচটো বনাওঁতে মই একো মছলা ব্যৱহাৰ কৰা নাই। দেখিবলৈ একদম দোকানত কিনাৰ দৰে হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো। এয়া ৰেডি হৈ গ'ল মোৰ টমেটো চচ। দেখিলেনে একদম দোকানত কিনাৰ দৰে পাৰফেক্ট হৈছে। টমেটো চচখিনি মই এতিয়া বটল এটাত ভৰাই ল'ম। এয়া দেখিলেনে দোকানত কিনাৰ দৰে টমেটো চচ ঘৰতে বনাই ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।